স্বাগতম জনাইছোঁ পাব্লিক সেৱা ইউটিউব চেনেলটিলৈ। এইটো ভিডিঅ' স্পেচিয়েলি এইচ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টসকলৰ কাৰণে বনাইছোঁ। এইচ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টসকলে বহুতে এতিয়া ৱেইটিং লিষ্টত আছে, মানে যেতিয়া দৰ্পণ লগ ইন কৰি চাই তেখেতসকলে মানে ৱেইটিং লিষ্টত দেখা পায়, নামটো ৱেইটিং বুলি থাকে। সেইসকল কি হ'ব, এডমিশ্যন নাপাব নেকি না বা কি, এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ একদম মানে টেনশ্যনত পেলাইছে ল'ৰা ছোৱালীবিলাকক। এইটো মানে কি, এতিয়াও সময় আছে, ৰাতি 11টা বজালৈকে চাই থাকিব। কলেজসমূহে এতিয়াও কাম কৰি আছে, কাউন্সিলত কাম চলি আছে। ষ্টুডেণ্টসকলে কি কৰিছে, মানে এজন ষ্টুডেণ্ট 2-3খন বা 4খন কলেজত নামটো দি থৈ দিছে, এপ্লাই কৰি থৈ দিছে। সেইসকলে মানে যিখনত এডমিশ্যন পায়, ধৰ 3খন কলেজত এডমিশ্যন পাই গ'ল, তাৰ এখনতহে ল'ব। এখন কলেজত ছিলেক্ট কৰি দিয়াৰ লগে লগে বাকীকেইখন কলেজৰ পৰা নামটো কেঞ্চেল হৈ যায় অট'মেটিক। তেতিয়া বাকীকেইখন কলেজত ছিটটো ওলাই যায়। তেনেকৈ মানে ষ্টুডেণ্টবিলাক এড কৰি আছে, যিবিলাক ষ্টুডেণ্টে নাম পোৱা নাই, নাম অহা নাই, ৱেইটিং লিষ্টত আছে, সেইসকলক মানে এড কৰি আছে। গতিকে নিশ্চয় সকলোৱে এডমিশ্যন পাব। সকলোৱে নাপাব, মানে 50 বা 45% এনেকুৱা ধৰণলৈকে আহি আছে। পাৰ্চেণ্টেজ কমি এডমিশ্যন হৈ আছে, বহুতৰে হৈ আছে। এতিয়া নোপোৱা বহুতে পাল এতিয়ালৈকে, আৰু ৰাতিলৈকে হয়তো বহুতে পাব যিসকলে পোৱা নাই। হয়, আৰু এটা কথা, কিছুমান ষ্টুডেণ্ট মানে কি 3খন কলেজত নাম দিছে, তাৰে এখনত আহিছে, বাকী যিখনত ল'ম ভাবিছে সেইখনত এতিয়ালৈ অহা নাই। সেইসকলে অলপ ধৈৰ্য ধৰক, ৰাতিলৈকে অলপ ধৈৰ্য ধৰক। হয়তো সেইখন কলেজত যিখনত ল'ম ভাবিছে সেইখনতো আহিব পাৰে, নামটো অহাৰ পিছতহে ছাবমিট কৰিব। নহ'লে মানে কি, এবাৰ ছাবমিট কৰাৰ পিছত আৰু নেক্সট টাইম ছাবমিট কৰিব সেইটোত নোৱাৰিব। মানে যিটোত এবাৰ ছাবমিট হয় তাতেহে এডমিশ্যন ল'ব লাগিব। তো এইখিনিয়ে আছিল। আৰু হয়তো যিখিনি এডমিশ্যন নাপায়, পিছলৈকে কলেজসমূহে অলপ বিবেচনা কৰি দিব পাৰে, এতিয়ালৈ একো গম পোৱা নাই। যিখিনি ষ্টুডেণ্টৰ কলেজসমূহত নিজৰ নামটো আহিছে, কংগ্ৰেচুলেশ্যন বুলি আহিছে, সেইসকলে আজি ৰাতি 11টা বজাৰ আগত ছাবমিট কৰাটো বাধ্যতামূলক। আৰু এটা কথা, যিখিনি ষ্টুডেণ্টে এতিয়ালৈকে ছাবমিট কৰিলে, মানে ক্লিক কৰিলে আৰু এডমিশ্যনৰ কাৰণে এপ্লাই কৰিলে, সেইসকলে মানে কি 8 তাৰিখৰ পিছত হয়তো কলেজসমূহত যায় নথি পত্ৰ বা নিজৰ ডকুমেণ্টখিনি দিব লাগিব, বা হয়তো অনলাইনতো কৰিব লাগিব পাৰে। কৰিবতো লাগিবই। এতিয়ালৈকে অফিচিয়েলি তেনেকুৱা একো ইনষ্ট্ৰাকশ্যন অহা নাই। মানে এটা ইনষ্ট্ৰাকশ্যন দিছে যে নিজৰ অৰিজিনেল ডকুমেণ্টসমূহ কলেজত মানে ভেৰিফাইৰ কাৰণে চাব, তেনেকুৱা দিছে। আৰু অফিচিয়েলি কিবা এটা ন'টিছ আহিব, তাৰপিছত ভালকৈ গম পাম, তেতিয়া জনাই দিম। তো আজিলৈ এইখিনিয়ে আছিল। ধন্যবাদ।